झगड़ते साथ फिर खाना खाए। डांट जो एक को पड़ती देख दूजा मुस्काए। सुबह ये खूब झगड़ते साथ फिर खाना खाए। डांट जो एक को पड़ती देख दूजा मुस्काए। भाई ताकत है तू मेरी जानू, आदत सारी तेरी तुझसे रोशन है मेरा जहां। ओ भैया तेरे बिन खुशियां कहाँ, मेरे भैया तेरे बिन खुशियां कहाँ। हेलो एवरीवन, मैं संगीता অসমীয়া মিনি ব্লগ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যেহেতু ৰাখী বন্ধন, সো সকলোকে আমাৰ ফালৰ পৰা ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। হেপী ৰক্ষা বন্ধন। যেহেতু সকলোৰে নিজৰ হাতৰ কলা থাকে, তেনেকৈ আজি যেহেতু ৰাখী বন্ধন, মোৰ ভাইটি ভাৰ্গৱজ্যোতি দাস সিও নিজৰ হাতৰ কলাৰে কিছুমান কাম কৰিব পাৰে, তাৰ বিষয়ে আজি মই আলোচনা কৰিম। আপোনালোকক মই জনাব বিচাৰিছোঁ সি পেইণ্টিং কৰে মেইনলি। তো যিখিনি ডিটেইলছ আছে সি আপোনালোকক ভালদৰে এবাৰ কৈ দিব, শুনি লওক। নমস্কাৰ, মোৰ নাম ভাৰ্গৱজ্যোতি দাস। মই উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ। মই সকলো ধৰণৰে আৰ্ট কৰি আছোঁ, কিন্তু মোৰ প্ৰফেশ্যন হিচাপে মই স্কেটচিং আৰু পেঞ্চিল ড্ৰয়িং বাছি লৈছোঁ। মোৰ কিছুমান আৰ্ট বক্স আপোনাক এতিয়া অকণমান দেখাই দিছোঁ। এইখন আছে, এইকেইখন মই ৱাটাৰ কালাৰত কৰিছোঁ। এইখন ৱাটাৰ কালাৰ দি কৰিছোঁ, চাওক। আৰু আগৰখন যিখন দেখালা সেইখন কি আছিলে? এইখনো ৱাটাৰ কালাৰৰে আছিলে। এইকেইখন ৱাটাৰ কালাৰত ইমান ভালকৈ অহা নাই, তথাপিও ৱাটাৰ কালাৰৰ ড্ৰয়িঙো মই কিছুমান কৰিছোঁ। পেঞ্চিল ড্ৰয়িং আছে যদি দেখাব। এইখনো এখন ৱাটাৰ কালাৰৰ আছে। আৰু পেঞ্চিল ড্ৰয়িং হিচাপত মোৰ এতিয়া হাতত ইমান নাই। এতিয়া এইটো আপুনি চাব পাৰে এটা এক্সাম্পল হিচাপে। আৰু ফেচ ড্ৰয়িঙো বহুতো কৰিছোঁ, কিন্তু এতিয়া মোৰ হাতত ইতিমধ্যে নাই। কিন্তু আপুনি এইখন দিয়া গৈছে, যিসকলে বিচাৰে তেওঁলোকক দিয়ে। বাকীখিনি ডিটেইলছ বায়ে কৈ দিব। তো আপোনালোকে কিছুমানে ড্ৰয়িং ৰুমবোৰ সজাই ভাল পায়, ৱাল পেইণ্টিং। আজিকালি বৰ্তমান ওলাইছে হাতেৰে কৰা কাম বেছি মানুহে ভাল পায়। চ' হাতেৰে কৰা কাম সি নিজৰ হাতেৰে সকলোখিনি কৰে। আপোনালোকে যদি বিচাৰে তাক কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্টৰ ডিটেইলছ সকলোখিনি মই মোৰ ডেছক্ৰিপশ্যনত দি আছোঁ। আৰু লগতে ক'ব বিচাৰোঁ, যদি আপোনালোকক প্ৰয়োজন হয় আমাৰ ফালৰ পৰা ফ্ৰেমিং গোটেইখিনি কৰি দিয়া হ'ব, ঠিক আছে? তো আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ক'ব বিচাৰোঁ, যিহেতু ৰাখী বন্ধন হয়, সকলোৰে মাজত যাতে ভাতৃত্ববোধটো সদায় থাকে, এদিন বুলিয়ে নহয় সদায় যাতে থাকে, তাৰে কামনা থাকিলে। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।